গুৱাহাটীত পাহাৰত মাটি আবণ্টনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল স্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ গুৱাহাটী ৰেভিনিউ চাৰ্কুলাৰ 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ তিনিটা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম যি বাধা আছিলে পলিচি সংক্ৰান্তত এই বাধা আঁতৰি গ'ল মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে বাকি আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম কিন্তু তিনিটা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে বজালীৰ হওক বৰপেটাৰ হওক নলবাৰীৰ হওক তিনিটা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব আমাৰ মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া বিভিন্ন দলত তিনিটা দলত তেওঁলোকে মুৰব্বী হয় যিবিলাক তেওঁলোকৰ ভাল সিদ্ধান্ত ভাল কাম মই সদায় তেওঁলোকক গুৰু হিচাপে মই মানো তেওঁলোকৰ কিছু আদৰ্শ মই ভাল পাওঁ আৰু ইয়াৰ কাৰণে মোৰ কোনো শত্ৰু নাই মোৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই প্ৰত্যাহ্বান নেওচিম সকলোকে আঁকোৱালি ল'ম 1,70,000 ভোটাৰক মই নিজ হাতেৰে মনেৰে আৰু আত্মবিশ্বাসেৰে মই তেওঁলোকক সেৱা কৰিবৰ কাৰণে মই নামি পৰিছোঁ আৰু 7টা গেৰাণ্টি 35টা প্ৰতিশ্ৰুতি মই লৈ আহিছোঁ